নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে। তো কওকচোন এতিয়া লকডাউন কেনেকুৱা চলিছে? এটা আপোনালোকক ভাল খবৰ দি যাম বুলি এই ভিডিঅ'টো বনাইছোঁ। তো ভাৰত চৰকাৰে ক'ভিড-19 অৰ্থাৎ কৰোণা ৰোগৰ পৰা বাচি থাকিবলৈ এটা এপ লঞ্চ কৰিছে। তো সকলো ব্যক্তিয়ে এই এপটোৰ বিষয়ে জানক বুলি এই ভিডিঅ'টো বনালোঁ। এতিয়া আপোনালোকে ভাবিছে চাগে, সেই এপ ইউজ কৰি আমি কেনেকৈ কৰোণাৰ পৰা বাচি থাকিম? হয়, এপ ইউজ কৰি আপোনালোকে কৰোণাৰ পৰা বাচি থাকিব পাৰিব। কেনেকৈ কওঁ শুনক। তো এপটোৰ বিষয়ে কোৱাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল নটিফিকেশ্যনটো প্ৰেছ কৰি দিয়ক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ক'ভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰত চৰকাৰে এটা এপ লঞ্চ কৰিছে, যিটোৰ নাম হৈছে আৰোগ্য সেতু। মই ভাবোঁ এই এপটো সকলো ব্যক্তিয়ে ইউজ কৰক, সকলো ব্যক্তিয়ে এইটো এপটো ইনষ্টল কৰক। বৰ বেছি MB নহয়, খুব বেছি 2 MB মান হ'ব এই এপটো। আপোনালোকে সকলোৱে এই এপটো ডাউনলোড কৰি লওক। তো জানোৱা হওক এই এপটো ইউজ কৰিলে আপুনি কৰোণা অৰ্থাৎ ক'ভিড-19ৰ পৰা আপুনি কেনেকৈ বাচি থাকিব। আপুনি প্ৰথমতে এই এপটো ইউজ কৰিছে, আপুনি প্ৰথমে এই এপটো ইনষ্টল কৰাৰ পিছত আপুনি অ'পেন কৰাৰ পিছত এইটো আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, বা আপুনি মোবাইল নাম্বাৰ দি আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু আপোনাক কিছুমান কুৱেশ্যন সোধা হ'ব, আপুনি দিল্লী গৈছিলে নেকি, বা তেনেকুৱা কিছুমান কুৱেশ্যন কৰা হ'ব। আপোনাৰ কিবা কাহ আছে নি, জ্বৰ আছে নি, কিবা কিবি কুৱেশ্যন কৰা হ'ব। তাৰপিছত কি হ'ব, এই এপটোত আপোনালোকে GPS আৰু ব্লুটুথ কানেক্ট কৰিব লাগিব। তো তেতিয়া কি হ'ব, আপোনাৰ যদি কোনোবা এজন দিল্লী যোৱা মানুহ এজন যদি আপোনাৰ ওচৰলৈ আহে, তো তেখেতৰ ওচৰতো সেই এপটো আছে, আপোনাৰ ওচৰতো সেই এপটো আছে। কি হ'ব, তেতিয়া আপোনাৰ মোবাইলত তাৰমানে নটিফিকেশ্যন আহি যাব, বা আপোনাৰ মোবাইলত এলাৰ্ম আহি যাব যে কোনোবা এজন ক'ভিড-19ৰ পেচেণ্ট আপোনাৰ ওচৰত আছে, বা এইজনৰ ওচৰত থাকিলে আপোনাৰ ডেঞ্জাৰ হ'ব। তেনেকুৱা এটা আপোনাৰ নটিফিকেশ্যন বা আপোনাৰ এলাৰ্ম আহি যাব আপোনাৰ মোবাইলত। তো সেইকাৰণে এই এপটো সকলোৱে ব্যৱহাৰ কৰক আৰু সকলোৱে ভাল ধৰণে ব্যৱহাৰ কৰক। এই এপটোৰ জৰিয়তে আপোনালোকে ক'ভিড-19 অৰ্থাৎ কৰোণাৰ পৰা আপোনালোক বাচি থাকিব পাৰিব। তো সেইবাবে সকলো এই এপটো ব্যৱহাৰ কৰক। এপটো আপোনালোকে প্লে' ষ্ট'ৰত পাই যাব। আৰোগ্য সেতু বুলি প্লে' ষ্ট'ৰত যদি আপুনি চাৰ্চ কৰি দিয়ে, তেতিয়া এই এপটো আপোনাৰ ওলাই যাব। নহ'লে আমি ডিছক্ৰিপশ্যনতো লিংক দি দিছোঁ, আপুনি তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে। আৰু সকলোৱে ডাউনলোড কৰক এই এপটো, আৰু কৰোণা মহামাৰীৰ পৰা আপোনালোক বাচি থাকক। চৰকাৰৰ নিৰ্দেশসমূহ পালন কৰক আৰু অপপ্ৰচাৰৰ পৰা দূৰত থাকক। ধন্যবাদ।